নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক মই দীপামণি স্বাগতম জনাইছোঁ। বতৰটো আজি সিমান এটা ঠিক নহয়, কিন্তু বেয়া ভালো ক'ব নোৱাৰি, মানে ভালেই হয়। অকণমান সেমেকা কৰি আছে, বৰষুণো অলপ চলপ ৰাতিপুৱা দিলে, এতিয়া বাৰু বৰষুণ নাই। বাকী আজি এটা ভিডিঅ' বনাম যে ঘৰত এনেই আছোঁ, গতিকে ভাবিছোঁ চুজি এটা ৰেচিপি বনাই লওঁ। সকলোৱে জানে চুজিটো সকলোৱে খাই ভাল পায়, মই কিন্তু চুজি খুব খাই ভাল পাওঁ। গতিকে ভাবিছোঁ চুজি ৰেচিপিকেইটা বনাওঁ। কিন্তু আমাৰ কাৰণে বহুত হেল্ডি হয়, চুজিটো খাব লাগে সৰু বাচ্ছাকো দিবলৈ। কাৰণ মোৰ এটা বেবী আছে, মোৰ এটা সৰু ল'ৰা আছে জানে, তাক মই মাজে সময়ে চুজি দিওঁ। দোকানৰ বস্তু মই সিমান এটা নিদিওঁ, আৰু আচলতে দোকানৰ বস্তু খাবও নালাগে, সিমান এটা ঠিক নহয়। কিন্তু মোৰ ল'ৰাক মই দোকানৰ বস্তু বেছি নিদিওঁ। চুজি হওক বা আপোনাৰ তাৰে পিঠা হওক, মই সেনেকৈ বনাই দিওঁ। গতিকে আজিও ভাবিছোঁ এনেই আছোঁ আৰু বহুত দিন ভিডিঅ' আপলোড দিয়া নাই, নতুনকৈ ভিডিঅ' বনাই আছোঁ, শিকি আছোঁ। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, ছাপোৰ্ট বিচাৰিছোঁ। আগবাঢ়ি যোৱাত যাতে আপোনালোকে মোক সহায় কৰে, মোৰ চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰে যাতে, এয়াই মই আপোনালোকৰ পৰা বিচাৰিছোঁ। গতিকে আজি চুজিনো কেনেকৈ বনাওঁ মই তাৰে আপোনালোকক অকণমান দেখাব লগা কথা নহয়, চুজি চবেই বনাব জানে। কিন্তু কথা হ'ল মোৰ ধৰণত, মানে মইনো কেনেকৈ বনাওঁ আৰু সেইটোকে আজি দেখাম বাৰু, ব'লকচোন। গতিকে কেনেকৈনো চুজিটো আজি মই বনাওঁ চাই থাকক। প্ৰথমে আপুনি কেৰাহীটো মই পাতি দিছোঁ গেছৰ ওপৰত। এই নাৰিকলখিনি মই ৰুকি লৈছিলোঁ, ৰুকি লৈ ইয়াতে মই ক'ৰবাত ধৰি লওক 3 মিনিট 4 মিনিট মই ভাজি ল'ম। কাৰণ কি হয়, নাৰিকলটো যদি কেঁচাই চুজিত দি দিওঁ, তেতিয়া মানে চুজিটো বেছি সময় যদি থৈ দিওঁ, হয়তো গোন্ধ ওলাব পাৰে, বেয়া হৈ যাব পাৰে। যদি অকণমান ভাজি লোৱাৰ পিছত খাবও ভাল হয়, আৰু বেয়া হৈ যোৱাৰ চান্স বেছি নাথাকে, হয়নে? গতিকে মই সেইকাৰণে অকণমান 2 মিনিট 3 মিনিট সময় মই চুজিটো ভাজি ল'ম। অকণমান গেছৰ ফ্লেমটো ল' কৰি দিম, মানে বেছি তাপত ভাজি থাকিলে হয়তো ৰঙচুৱা হৈ যাব, ৰঙা হৈ যাব। মানে ৰঙা হৈ গ'লে তাৰ সোৱাদটো নাইকিয়া হৈ যাব পাৰে, সেইকাৰণে মই তাৰে গেছৰ ফ্লেমটো অকণমান ল' কৰি দিছোঁ। ল' কৰি দি মই নাৰিকলখিনি 2 মিনিট 3 মিনিট হোৱাকৈ ভাজি ল'ম। নাৰিকল কিন্তু মোৰ খুব প্ৰিয়, কাৰণ আৰু নাৰিকলটো খাবও লাগে। যিটো আমাৰ কেঁচা নাৰিকল হয়, সেই কেঁচা নাৰিকলটো বেছি খাব লাগে বুলি কয়। আমাৰ স্কিন ভাল কৰে বুলি কয়, পেটৰ প্ৰব্লেম নাইকিয়া কৰে বুলি কয়, শুনিছোঁ আৰু। মই সিমান নাজানো বাৰু, কিন্তু মই শুনিছোঁ হয় বাৰু। নাৰিকল খালে পেটটো ভাল কৰে আৰু আমাৰ পেচাববিলাক চাফা কৰে, পেচাবো চাফা কৰে। এয়া নাৰিকল ভাজি হৈ গ'ল মোৰ। এতিয়া নাৰিকলখিনি মই তাৰ পৰা কেৰাহীৰ পৰা ছাইড কৰি এখন প্লেটত মই গুচাই থৈ দিম। এতিয়া মই চুজি ল'ম। মই চুজিটো যিটোকে মিহি হ'লে আপোনাৰ মাৰি ল'ব নালাগে। হয়তো কিছুমান ডাঙৰ চুজিও থাকে, চুজি বহুত ধৰণৰ থাকে। মোৰ কিন্তু চুজিটো একেবাৰে সৰু হয়, গতিকে যিটোকে মই জুখি দিম, 1.5 কাপ কৰি দিম প্ৰায়। আপোনালোকৰ হিচাপ মতে আপোনালোকে যেনেকৈ লাগে, যেনে অনুপাত লাগে, সেনেমতে আপোনালোকে দি দিব পাৰে। যিটোকে আমাৰ মানুহ কম, 3জন মানুহ, গতিকে মই 1.5 কাপ চুজি দিম। তাত যিটোকে নাৰিকলো দিয়া যাব, বেছিয়ে হ'ব, সেইকাৰণে মই 1.5 কাপ মই চুজি দিছোঁ। আপোনালোকৰ মতে আপোনালোকক যিমান লাগে সিমান অনুপাতে আপোনালোকে দি ল'ব। এই চুজিটো মই ভাজি ল'ম, অকণমান ৰংচোৱা কৰিম চুজিটো, মানে একদম বগা হৈ থাকিলেও দেখাত ভাল নালাগে। গতিকে মই চুজিটো অকণমান ৰংচোৱা কৰি ল'ম।
কেতিয়াবা এনেকৈ চুজি বনাই খাব খুব মন যায়। মই কিন্তু খুবেই ভাল পাওঁ চুজি খাই। যদি চুজি আৰু এনেকৈ যেতিয়া চুজি বনোৱা যায়, চুজি বনোৱা গ'লে মানে কি হয়, যিটো আমাৰ কয় লক্ষী পূজা বুলি যে কয়, লক্ষী পূজাৰ সময়ত আমি ৰাতি ভাত নাখাওঁ, এনেকৈ চুজি বনাওঁ, হয়তো ৰুটি তাৰ লগত কিবা কিবি থাকে এনেকৈ খাওঁ। এনেকৈ চুজি বনালে মানে সেই দিনটোলৈ মোৰ মনত পৰে। এয়া চুজিখিনি ভজাৰ পিছত ইয়াত নাৰিকলখিনি দি লৈছোঁ আৰু ইয়াত চেনি দি লৈছোঁ। মই চেনিও আপোনালোকৰ হিচাপমতে দিব, যিমান মিঠা খায় সিমান দিব। এতিয়া মই মিঠা খাওঁ বাৰু, মিঠা নোখোৱাকৈ থাকিবও নোৱাৰোঁ। আমাৰ মানুহজনে মিঠা খোৱাৰ কাৰণে মোক খুব গালি পাৰে, কিন্তু হয় মিঠা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেয়া বুলি কয়। ইমান মিঠা খাব নালাগে, কিন্তু কি কৰিম কওকচোন, উপায়ো নাই। যিহেতুকে সৰুৰ পৰা মিঠাৰ ওপৰতে চলি আছোঁ, এতিয়া মিঠা এৰিবও নোৱাৰোঁ। তথাপি ট্ৰাই কৰি আছোঁ মিঠাটো লাহে লাহে কমাবৰ কাৰণে। আপোনালোকে যেনেকৈ পাৰে, হয়তো কম মিঠা খায় যদি কমকৈ দিব, বেছি মিঠা খালে বেছিকৈ দি দিব। আৰু ৰংচোৱা হৈ যোৱাৰ পিছত পানী দিব। পানী মই ইয়াতে দিছোঁ, আপোনালোকে দেখিছে নহয়। পানীটো তলপৰাকৈ দিম যাতে চুজিটো ভালদৰে সিজি লয়। সিজি লোৱাৰ কাৰণে মই পানীটো মোৰ অনুপাতে মই দি দিছোঁ। 1.5 কাপ চুজিত যিমান পানী লাগে মই সিমানেই দি দিছোঁ। এয়া চুজিখিনি হ'বৰ হৈছে আৰু লাহে লাহে চুজিখিনি পূৰা একদম টাইট লাগিব। টাইট হোৱাৰ পিছতে তাত মানে যিটো চুজি বনাওঁ সেইটো ভাল হ'ব। মানে একদম পনীয়া হৈ থাকিলেও ভাল নালাগে, পানীটো পূৰা একদম চুজিৰ লগত মিহলি হ'ব লাগে। অলপমান টাইট হ'লে মানে কি হয়, চুজি টাইপ যিটো হয় সেইটো ভাল লাগে আৰু দেখাতো ধুনীয়া হ'ব, টাইটো হ'ব। মোৰ এয়া চুজি ৰেডি হওঁ অৱস্থা আৰু। এয়া দেখিছে নহয় কিমান ধুনীয়া লাগিছে কালাৰটো। এয়া চুজি পনী মোৰ ৰেডি। কিমান ধুনীয়া লাগিছে কালাৰটো, চাবচোন আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাবচোন, বহুত ভাল হয়। আৰু মই এইখন ডিছত মই ধুনীয়াকৈ চুজিটো থাপি ল'ম। এতিয়া থাপি লৈ প্ৰায় আপোনাৰ 5-10 মিনিটলৈ মই এৰি দিম, সেনেকৈ থৈ দিম। মানে যেতিয়া ঠাণ্ডা হ'ব দিম, চুজিটো টাইট খাই যাব যে, কাটিব ভাল হয়। আপোনালোকে যেনে হিচাপ কৰে সেনেকৈ কাটিব পাৰে, যিটো ষ্টাইল দিয়ে। আপোনালোকে বৰফি ষ্টাইল দিব পাৰে, আপোনালোকে বেলেগ ডিজাইনো দিব পাৰে, যেনেকৈ ভাল লাগে সেনেকৈ দি কাটি খাব। মই জাষ্ট এনেই ঘৰত বনাইছোঁ, খাবৰ কাৰণে বনাইছোঁ, যেনেকৈ পাওঁ সেনেকৈ কাটি দিম আৰু। পেটতেতো যাব ন চবৰে খোৱা বস্তু, কিন্তু দেখাত ধুনীয়া হ'লে আৰু বেছি ভাল লাগে দিয়কচোন। গতিকে এয়া চাওক কি ধুনীয়া হৈছে চুজিটো, চাব দেখিবলৈ ইমান ধুনীয়া কালাৰ এটা উঠিছে হয়নে। গতিকে আপোনালোকে বনাই চাব, খাব লাগে, হেল্ডি হয়, নিজৰ কাৰণে ভাল। গতিকে আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানেই আছিলে, বাই।